ঘোল বনাব লৈছোঁ। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব আৰু ওচৰতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব যাতে আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকে। মই দুটামান ভাতকেৰেলা ভালদৰে ধুই ওপৰৰ বাকলিবোৰ পাতলকৈ গুচাই লৈছোঁ। তাৰপিছত মই দুফালকৈ কাটি লৈছোঁ। এটা পাত্ৰত মই 10 মিনিটমানৰ বাবে ভাতকেৰেলাবোৰ বইল কৰি লৈছোঁ। বেছিকৈ বইল নকৰিব কিয়নো বেছি সিজি গ'লে ভাঙি যোৱাৰ চান্স থাকে। নিমখ দি দিছোঁ। এতিয়া ভাতকেৰেলাখিনি সিজাৰ পিছত নমাই লৈছোঁ। এতিয়া মই চামুচ এখনেৰে গুটিবোৰ লাহেকৈ এৰুৱাই লৈছোঁ। এতিয়া গুটিবোৰৰ সৈতে মই এটা পিঁয়াজ, নহৰু, সৰিয়হ, কেঁচা জলকীয়া দি এটা পেষ্ট বনাই ল'ম। এতিয়া এটা কেৰাহীত তেল গৰম কৰি মছলাখিনি ভালকৈ ভাজি ল'ম কেঁচা গন্ধ নোহোৱালৈকে। এতিয়া মছলাখিনিত আন্দাজ অনুসৰি অলপ হালধি, ধনিয়াৰ গুড়ি, জিৰাৰ গুড়ি আৰু অলপ নিমখ দি দিছোঁ। নিমখ দি ভালকৈ ভাজি লৈছোঁ। এটা বাটিত বেচন লৈ লৈছোঁ। আপোনালোকে বেচনৰ সলনি পিঠাগুড়িও ল'ব পাৰে। বেচনখিনিত 1 চামুচ হালধি, 1 চামুচ ক'লা জিৰা, সোৱাদমে নিমখ, আধা চামুচমান বেকিং পাউডাৰ আৰু পানী দি ঘোল বনাই ল'লোঁ। এতিয়া মই ভাতকেৰেলাখিনিত এটা এটাকৈ পুৰ ভৰাই ল'লোঁ। এটা কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ। বেচনৰ ঘোলটোত অলপ গৰম তেল দি লৈছোঁ। গৰম তেল দিলে মচমচীয়া হয়। পুৰ ভৰাই থোৱা ভাতকেৰেলাখিনি বেচনৰ ঘোলটোত লেটিয়াই এটা এটাকৈ কম জুইত ভাজি ল'লোঁ। আমাৰ ভাতকেৰেলাবোৰ ৰেডি।